I'm sorry. প্ৰণাম কিয় কৰিছ? প্ৰণাম মানে আকৌ বহু দিনৰ মূৰত আজি ভিডিঅ' দিয়া হ'ল। আমাৰ ভিডিঅ' স্বাগতম জনাইছোঁ আপোনালোকক। আজি কি হ'ব? আজি আমি কুইজ হ'ব। কুইজ তোমাৰ লগত কোন আছে? আমাৰ লগত এয়া আছে গীত ভাইটি। নমস্কাৰ। বহুত দিন ভিডিঅ' দিয়া নাই। আৰু এয়া আছে ফৰিং ভাইটি। বাকী এতিয়া তেওঁক ক'বা নদকে এখানচি কৈ দিয়ক। গাইজ এতিয়া আমি খেলাখন আৰম্ভ কৰিম। ভিডিঅ'টো শেষলৈ চাব। চলিছে নেকি? পৰীক্ষাতে কি হ'ব? এখন প্ৰশ্ন কাকত আমি দুই সুধিম। গাইজ মানে কি ৰাউণ্ড তিনিটা আছে আৰু ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডটো একেলগে হ'ব আৰু লাষ্টৰ ৰাউণ্ডটো মানে ছিংগল হ'ব। ঠিক আছে, আমি এতিয়া ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ কৰিম। ৰেডি নে? আমি টাইমাৰ ৰেডি কৰি লৈছোঁ। 30 ছেকেণ্ডকৈ থাকিব প্ৰত্যেকটো প্ৰশ্নত। আমি ৰাউণ্ড 1 আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট প্ৰশ্নটো দেখিছে আপোনালোকে। প্ৰথম প্ৰশ্নটো আছে 1ৰ পৰা 100লৈ মানে 7 কেইবাৰ আহে। টাইমাৰ ষ্টাৰ্ট হৈছে 1 2 3 তুমি কোৱা। 1ৰ পৰা 100লৈ মানে 7 কেইবাৰ আহে? 100 গেলি 10 বাৰ। ভুল, তুমি তো একো নাই আকৌ পটাপট। এইটো প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ হ'ব তোমাৰ 100 লাগি উত্তৰটো কৈ দিব লাগে। 7 কেইবাৰ আহে? উত্তৰটো কৈ দিব লাগিব 20 ভাবাচোন। গাইজ ইয়াতে ট্ৰফি আছে। আমি এতিয়া কোনে পাই নাজানো। ছেকেণ্ড প্ৰশ্নলৈ আগবাঢ়িম। বলক গাইছ, এতিয়া আমি ছেকেণ্ড প্ৰশ্নলৈ আগবাঢ়ো। ছেকেণ্ড প্ৰশ্নটো আছে আমাৰ ছেকেণ্ড প্ৰশ্নটো হৈছে, আপোনালোকে চাব পাৰে, ভালকৈ শুনিবা। এইটো সহজ। 0 ইজ পজিটিভ অৰ নিগেটিভ? মানে ধনাত্মক নে ঋণাত্মক? বঢ়িয়া শুদ্ধ উত্তৰ হৈ গ'ল। আমি গুণে হাত নাঙিব লাগে। হাত নাঙি চিটে নাম্বাৰটো দিওঁ নে নাযাওঁ? এই নাম্বাৰটো দিব লাগিব। শুদ্ধ উত্তৰ পাই, কিন্তু ইয়াৰ পিছৰ পৰাই 1 নম্বৰ পালে গুণে। ইয়াতে গুণ 1 দেখা পাইছে আপোনালোকৰ। এতিয়া আমি এতিয়া 3 নম্বৰ প্ৰশ্নলৈ যাম। 1 আৰু 2ৰ মাজত মানে কি? 1 আৰু 2ৰ মাজত কিমানটা যুগ্ম সংখ্যা থাকে? অপশ্যন লাগিব নেকি? অপশ্যন ফাঁচি ক'ব। অপশ্যন আছে নাই, এইটো ভুল হৈ যায়। অপশ্যন কৈ দিয়ক। তোমাৰ চান্স 1 আৰু 2ৰ মাজত কিমানটা যুগ্ম সংখ্যা থাকে? 1 আৰু 2ৰ মাজত কিমান থাকে? বঢ়িয়া। 2 নম্বৰ। 3টা প্ৰশ্নৰ ভিতৰত এতিয়া 3টা প্ৰশ্নৰ ভিতৰত গুণে 2 নম্বৰ পাইছে। বাকী এতিয়া ফাৰ্ষ্ট ৰাউণ্ডৰ লাষ্ট প্ৰশ্ন। ঠিক আছে, আমি 4 নম্বৰ প্ৰশ্ন মানে ফাৰ্ষ্ট ৰাউণ্ডৰ লাষ্ট প্ৰশ্নলৈ যাম। টাইমাৰ আৰম্ভ কৰিম। 1 আৰু 10ৰ ভিতৰত কিমানটা যুগ্ম সংখ্যা আছে? অপশ্যন লাগিব নেকি? অপশ্যন কৈ দিয়ক। টাইমটো নাযায় বাৰু, অপশ্যনটো কৈ দিয়ক। অপশ্যন নাই দেখো লাগিব। দেখো এই পটাপট কৈ দিম। অপশ্যন আছে 2 3 4 5। ঠিক আছে, হ'ব চিউৰ। ফুল আছে। নেক্সট 1 আৰু 10ৰ ভিতৰত 3 ছেকেণ্ড। মানে ই 10টো ধৰিছিলে, আপুনি 5 কোনি হৈছিল মানে তুমি 10টো ধৰিছিলা। মানে আমি 1 আৰু 10ৰ ভিতৰত বুলি কৈছোঁ। সেইকাৰণে মানে সেইটো আৰু মানে 10টো নধৰে। আপোনালোকে গম পালে ফাৰ্ষ্ট ৰাউণ্ডত এতিয়া গুণে পাই আছে। ইয়াতে কিমান পাইছে? 2 পাইছিল। চৰি 2 পাইছিল আৰু গীতে 1 পালে। ঠিক আছে, ফাৰ্ষ্ট ৰাউণ্ড 4টা প্ৰশ্ন আছিল। ঠিক, এতিয়া আমি অলপ দেৰিকৈ ছেকেণ্ড ৰাউণ্ডত আগবাঢ়িম। 5 মিনিট ব্ৰেক দিছোঁ। এতিয়া সুধিম কেনেকুৱা লাগিল ফাৰ্ষ্ট ৰাউণ্ড? কেনেকুৱা লাগিল তোমাৰ? অলপ জোচত থাকাচোন। তো এতিয়া আমি ৰাউণ্ড 2 আমি আপোনালোকক কৈছিলোঁ ফাৰ্ষ্ট 2টা ৰাউণ্ড একেলগে হ'ব। তিনিওৰে ফাৰ্ষ্ট 2টা ৰাউণ্ড একেলগে হ'ব। ফাৰ্ষ্ট ৰাউণ্ড গ'ল। এতিয়া আমি ছেকেণ্ড ৰাউণ্ডত আগবাঢ়িম। 1 2 3 4 আৰু 4টা প্ৰশ্ন আছে। ইমান ৰেডি কৰা আছে।
এতিয়া ফাৰ্ষ্ট কুৱেশ্যন ছেকেণ্ড ৰাউণ্ডৰ ৰেডি নে ৰেডি জেড মাকৰ 5টা ল'ৰা ছোৱালী আছিল জেড মাকৰ জেডৰ মাকৰ 5টা ল'ৰা ছোৱালী আছিল এ বি চি ডি তাৰপিছত এই 5 নম্বৰটোৰ নাম কি হাত দাঙিব লাগিব নহয় নাপা ই কচি কিন্তু হাতটো আগে দাঙিছে কিন্তু কোৱা নাই ই কচি পিছত দাঙি গ'লে ই একো কোৱা নাই এতিয়া ইয়ে কোৱা নাই মাত্ৰ হ'ব না একোতো প্ৰব্লেম নাই নিয়মটো আছে সাধাৰণতে কিন্তু ইয়াৰ কিন্তু উত্তৰটো ভুল হৈছে গম পাইছানে এৰো ভুল হৈছে এৰো তুমি কোৱা নাই দেখোন দে কি ক'ব এতিয়া এইটো প্ৰশ্ন আচলতে সেই গ'ল মানে গাইছ এইটো প্ৰশ্নৰ লগত অলপ মানে খেলি মেলি হৈ গ'ল জেডৰ মাকৰটো মানে ইয়াৰ উত্তৰটো ঠিক আছিল কিন্তু আমি প্ৰথমতে কওঁতে জে কৈছিলোঁ কাৰণ ইউ জে ক'লে তাৰপিছত পিছত ই ডি ক'লে মানে ই ভাবিলে এ বি চি ডি মানে এনেকুৱা কিবা এটা হৈ গ'ল তাৰপিছত এতিয়া আমি এইটো প্ৰশ্ন ৰিপ্লেচ কৰি দিম এতিয়া ছেকেণ্ড প্ৰশ্ন নহয় ফাৰ্ষ্ট প্ৰশ্নটো ৰিপ্লেচ কৰি সুধিব ঠিক আছে আমি অলপমান এটা প্ৰশ্ন কৰিলোঁ গাইজ এতিয়া আমি এই যিটো ৰাউণ্ড আছিল ছেকেণ্ড ৰাউণ্ডটো সেইটো আমি থাৰ্ড ৰাউণ্ড কৰি দিলোঁ ইয়াৰ প্ৰশ্নটো সলনি কৰিছোঁ অলপ দেৰিকৈ ক'ম এতিয়া আমি থাৰ্ড ৰাউণ্ডটো ছেকেণ্ড ৰাউণ্ড কৰি তিনিওৰে মাজত প্ৰশ্ন কৰিম আমি আগবাঢ়িছোঁ আমি ছেকেণ্ড ৰাউণ্ডত আগবাঢ়িছোঁ আমি ছেকেণ্ড ৰাউণ্ড এইটো আছিলে এতিয়া এইটো হ'ব তো তিনিওৰে যোনে পাৰে প্ৰথমতে হাত দাঙি উত্তৰ হ'ব ছেকেণ্ড ৰাউণ্ডৰ ফাৰ্ষ্ট প্ৰশ্ন হ'ল কেপ্টেইন কুৰু বুলি কাক জনা যায় অঁ হৈ গ'ল তাৰপিছত এতিয়া ছেকেণ্ড ৰাউণ্ডৰ ফাৰ্ষ্ট প্ৰশ্নৰ উত্তৰটো গুণে ক'লে আৰু গুণৰ আপোনালোকে দেখিব পাৰিছে গুণে পাই আছে 3 মাৰ্কছ এতিয়া ছেকেণ্ড ৰাউণ্ড আৰম্ভ হৈছে গুণৰ ফাৰ্ষ্ট প্ৰশ্নটো উত্তৰ দিলে বাকী তেওঁলোকে হাত নালাগিলে চবে জানে হয়নে নহয় এইটো চবে জানে চবে জানে এইটো তথাপিতো মানে ই প্ৰথমে ক'লে 2 নম্বৰটো সহজ এতিয়া 2 নম্বৰটোলৈ আগবাঢ়িছোঁ একদম সহজ ইউনিভাৰ্চেল বছ বুলি কাক জনা ইউনিভাৰ্চেল বছ ইউনিভাৰ্চেল ঠিক আছে একেবাৰে বুজি থিয় হৈ থাকিব লাগিব ঠিক আছে গুণৰ এতিয়া কিমান 4 গুণে আপোনালোকে দেখিব পাৰিছে গুণৰ 4 নম্বৰ গীতৰ এক আৰু একো নাই তুমি পাৰিবা আগবাঢ়ি যাম ফাল্টু বেয়া নকৰে 3 নম্বৰ প্ৰশ্ন হাত দাঙিব লাগিব আৰু ক'ব লাগিব বাইডানৰ চিম্বল মানে আম্পায়াৰৰ বাইডান হ'লে থিয় হৈ থাকিব লাগিব হাত নাদাঙো কিয় না হাত কিয় দাঙা ই হাত দাঙিছে আগে এইবাৰ কোন দাঙিছে থিয় হৈ থাকিব টাইম নাই এইটো বাইনা বহা তুমি এতিয়া নেক্সট ছেকেণ্ড বাইনা নহয় ছেকেণ্ড শুনি ঠিক আছে বাইডান হ'লে বাইডান হৈ গ'লে অৰিজিনেলটো ভালকৈ দেখে লাগে আমি মোবাইলত দেখি দিম দেচোন দে মানে আমি যেনেকৈ দেখা পাওঁ আমিতো এতিয়া পঢ়া নাই ক্ৰিকেট দেখবাইতো আপোনালোকক দেখুৱাই আছে এইটো হাতখন দাঙিব লাগিব অৰিজিনেল কমপ্লিট হ'ব লাগিব ঠিক আছে একো নাই এতিয়া লাষ্ট প্ৰশ্ন একদম লাষ্ট প্ৰশ্ন টাইমাৰ ৰেডি এতিয়া লাষ্ট প্ৰশ্ন ৰেডি নে ফাৰ্ষ্ট প্ৰশ্নটো সময় লাগিব অপশ্যন আছে যদি অপশ্যন লাগে কৈ দিবা অপশ্যন ক'ব লাগিব ক'ব লাগিব ঠিক আছে লাষ্ট প্ৰশ্ন হ'ল মষ্ট ন'বল ইন IPL মানে চবতকৈ ইউজি চাহেল বুমৰা হৰ্ষল পেটেল উমৰাণ মালিক হাত দাঙিলে হ'ল মষ্ট ন'বল ইন IPL এইকেইটা হৰ্ষল পেটেল উমৰাণ মালিক এই হাত দাঙি 30 ছেকেণ্ড যাই আছে 10 ছেকেণ্ড লাগিব বাৰু যোনে আগে হাত দাঙি ক'ব পাৰে এইটো প্ৰশ্নৰ ছেকেণ্ড ৰাউণ্ডৰ শেষৰ প্ৰশ্ন নম্বৰ পাব বঢ়িয়া বঢ়িয়া এইফালে গীত আৰু ইয়াত সমান সমান এক আৰু গুণৰ 4 তো কেনে লাগিছে কোৱা ছেকেণ্ড ৰাউণ্ড মজা বুলিব তো বুমৰাই মানে 39টা নগ'ল থাৰ্ড ৰাউণ্ড ৰেডি নে এই থাৰ্ড ৰাউণ্ড অকলে অকলে হ'ব মানে ছিংগল হ'ব থাৰ্ড ৰাউণ্ড এবাৰ গীত গুণাবি কিছুমান সকলোকে একেলগে তো এতিয়া আমি লাষ্ট ৰাউণ্ড ফাইনেল ৰাউণ্ড ফিনালে গ্ৰেণ্ড ফিনালে আগবাঢ়ি এতিয়ালৈ যোন মানে আগবাঢ়ি আছে গুণ আগবাঢ়ি আছে তো তোমালোকে মানে অলপ আঁতৰি গ'লে ভাল হ'ব মানে মানুহে দেখা কৰি দূৰত যাব লাগিব অলপ মানে ফুৰি আহা অকলে অকলে হ'ব এবাৰ ছিংগল হ'ব তোমালোকে অলপ ফুৰি আহা ফাইনেল ৰাউণ্ড তোমাৰ নম্বৰ কিমান আছিলে অঁ এইটো লাষ্ট ৰাউণ্ড চাই তোমাৰ এতিয়া কিমান নম্বৰ হৈছে ঠিক আছে এতিয়া লাষ্ট ৰাউণ্ড কেনে লাগিছিল মানে উইনাৰ হ'ব মন আছে বঢ়িয়া বঢ়িয়া এতিয়া আমি বহি লৈছোঁ লাষ্ট ৰাউণ্ড ছিংগল হ'ব তো তেওঁলোক দূৰ যাই আছে খোজকাঢ়ি এইফালে আমি ইয়াক সুধিম সৰুকৈ দিব লাগিব ঠিক আছে এইটো আপোনালোকে চাব এইটো আছিল এইটো মানে আমি এইটো প্ৰশ্ন আমি ৰিপ্লেচ কৰিছোঁ এতিয়া আমি টাইমত অসমৰ মুখ্যমন্ত্ৰী এইটো আমি ধেমালি কৰিছিলোঁ এইটো প্ৰাইজ গাই চাব পাৰে দুয়োটাতে গৈছে ফুৰি আছে বেছি দূৰ নাচবা আছে যে আমি আমি জেডৰ মাৰ্কৰ ৰেডি হৈছে টাইমাৰ জেডৰ মাৰ্কৰ যে আছিল এইটো প্ৰশ্নৰ লগত আমি এটা ধুনীয়া প্ৰশ্ন আনিছোঁ লাষ্ট এণ্ড ফাইনেল ৰাউণ্ডৰ প্ৰথম প্ৰশ্ন আগবাঢ়িছোঁ কি কৰি আছা তুমি ভাবি আছোঁ পুৰা একদম মন আছে না উইনাৰ হ'ব লাগি উইনাৰ হৈ আছে এতিয়া প্ৰথম প্ৰশ্ন টাইমাৰ ৰেডি দিল ধক ধক কৰতা হে এতিয়া ঠাইৰ নাম ক'ব লাগিব এতিয়া ফাইনেল ৰাউণ্ড প্ৰথম প্ৰশ্ন হ'ল এটা ঠাইৰ নাম তাৰে নামটোৰ আধা প্ৰথমখিনি অংশ মানে 1 পৰা 10লৈ
আৰু লাষ্টৰখিনি মানে মানুহৰ উপাধি মানে তাত মানে 4টা ৱৰ্ড আছে ফাৰ্ষ্ট 2টা ৱৰ্ড আছে 1ৰ পৰা 10 কোনোবা সংখ্যা আৰু লাষ্টৰ এইটো মানে মানুহৰ উপাধি এটা টাইমাৰ ষ্টাৰ্ট হৈছে 1 2 3 4 5 6 7 আৰু প্ৰায় 10 ছেকেণ্ড গ'লে এতিয়া প্ৰায় আপোনাৰ 11 10 ছেকেণ্ড গ'লে এতিয়া 11 ঠাইৰ নাম ঠাইটো ফাৰ্ষ্ট 2টা ৱৰ্ড এতিয়া প্ৰাইজ আছে আপোনালোকে চাব পাৰে 1 to 10 লৈ কেনে খবৰ জীৱনত লিখনি অসমীয়া ঠাই নাম এইবোৰ ইমান ক'ব নোৱাৰি বাৰু এইবাৰ পেপাৰ যাব বুলি কৈ দিলোঁ আমি অসমীয়া বুলি কৈ দিলোঁ ঠিক আছে 30 ছেকেণ্ড গ'ল 30 ছেকেণ্ড হ'বলৈ আৰু 10 ছেকেণ্ড এক্সট্ৰা আৰু 10 ছেকেণ্ড সকলোৱে পাব শুদ্ধ উত্তৰ ই বহুত মানে আমি 10 ছেকেণ্ড এক্সট্ৰা দিছিলোঁ তাৰ বাবে ই বহুত ভাল কৰিলে ইয়াৰ শুদ্ধ উত্তৰ তথাপিতো আমি দিছোঁ আৰু সকলোকে এনেকৈ চান্স দিম এইটো এটা ৰিলেশ্যন টাইপ প্ৰশ্ন আছিলে টাইম আৰু ৰেডি তো যদি বুক ইজ টু লাইব্ৰেৰী হয় পেইণ্টিং ইজ টু কি হ'ব পাৰে মানে ইয়াৰ প্ৰশ্নৰ হেৰি আছে মানে কি বুলি কয় অপশ্যন আছে ইয়াতে কৈ আছোঁ তো পেইণ্টিং ইজ টু তোমাৰ প্ৰথমতে আছে পথাৰ মানে আমি মানে পথাৰ তাৰপিছত ড্ৰয়িং কালাৰ আৰু মিউজিয়াম এতিয়া এই 4টাৰ ভিতৰত টাইম ষ্টাৰ্ট পেইন্টিং কালাৰ তো লাইব্ৰেৰী মানে বুক ইজ টু লাইব্ৰেৰী আছিল তুমি ক'লা কিন্তু উত্তৰটো মই এনেকৈ কৈ আছোঁ পেইণ্টিং ইজ টু মানে মিউজিয়াম হ'ব লাগে তাৰমানে এটা অলপ বুজাইছে যে লাইব্ৰেৰীত থাকে বুক পেইণ্টিংটো মিউজিয়ামত থাকে তেনেকুৱা একো নাই হাৰি যোৱা নাই আৰু আছে এতিয়া আমি লাষ্ট প্ৰশ্ন তো আমাৰ টোটেল 12টা প্ৰশ্ন আছিল ৰাউণ্ড 3টা এতিয়া ইয়াৰ তো ৰাউণ্ড 3টাৰ ভিতৰত ই এতিয়ালৈ 6 মাৰ্কছ কেৰি কৰি আছে তো এতিয়া লাষ্ট প্ৰশ্ন ফাইনেল ৰাউণ্ডৰ এইটো থৈ দিয়াচোন থৈ দিয়া খাব জানো আমি এতিয়া আমি প্ৰাইজ খালেই মোটামুটি লাষ্ট প্ৰশ্ন তুমি কিন্তু মানে আমি পটাপট কৈ দিম 30 ছেকেণ্ডৰ ভিতৰতে ভালদৰে তুমি থিয় হ'ব লাগে মানে ৰেডি হৈ যাম কি থাৰ্ড কুৱেশ্যনটো এনচাৰ অঁ এই থাৰ্ড কুৱেশ্যনটোৰ এনচাৰটো মানে নোৱাৰিলে একো নাই বাৰু এতিয়া লাষ্ট কুৱেশ্যন আছে এনচাৰটো ক'ব নালাগে নেকি কি এনচাৰটো কৈছোঁ মই মিউজিয়াম বুলি ঠিক আছে অঁ তো এতিয়া আমি এই ইয়াতে ঘূৰি আছে শুনা নাই বাৰু একো নাই ঠিক আছে লাষ্ট কুৱেশ্যন এইটো থিয় হৈ ক'ব লাগিব ঠিক আছে থিয় হৈ ক'ব লাগিব তুমি সেইকাৰণে ৰেডি হৈ লোৱা 30 ছেকেণ্ডৰ ভিতৰতে ক'ব লাগিব থিয় হয় তোমাৰ মানে প্ৰেজেণ্টেশ্যনটো দিব লাগে মানে তুমি নিজৰ পৰিচয় মানে যিটো ৰেডি আছে তুমি প্ৰেজেণ্টেশ্যন দিব লাগে ৰেডি নাই আৰু বাৰু তুমি তুমি নাই আৰু বাৰু মানে তুমি 30 ছেকেণ্ডৰ ভিতৰত খোৱা দে তোকে ভালদৰে টাইম ষ্টাৰ্ট 30 মিনিট পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব মই অসমৰ কামৰূপ জিলাৰ এক সৰু গাঁও ঘোঁৰাচালত বাস কৰোঁ মোৰ দেউতাৰ নাম পিংকু শৰ্মা মোৰ মাৰ নাম গীতিকা দেৱী তো টাইম আছে আৰু কি ক'ব পাৰা 15 ছেকেণ্ড হ'ল আৰু 15 ছেকেণ্ড আছে পুষ্পাবীজ বালিসত্ৰ অঁ আৰু মই পাইনাৰ একাডেমী পুথিমাৰী স্কুলত পঢ়োঁ অঁ আৰু হৈ গ'ল টাইমিং হৈ গ'ল এইখিনি প্ৰেজেণ্টেশ্যন আছিল তো এই প্ৰেজেণ্টেশ্যনৰ নাম্বাৰটো মানে কি এতিয়া তুমি কিমান পাইছিলা 6 পাইছিলা তো ইয়াৰ নাম্বাৰটো আমি সকলোৰে মানে চাই এনেকুৱা অলপ পইণ্টত বা এনেকুৱা টাইপত দিম আৰু এইখিনিত হৈ যাব এতিয়া তুমি যাব পাৰা বাকী আহিব এই কোনোবা এটা তুমি আমাৰ পিছফালে কৈছা আৰু আমাৰ লগত থাকিব এতিয়া বহি কি আৰু এই দুই এক আছিল এই আমাৰ অনলাইন হেটেল কৰিব নহয় টছ কৰিব নহয় তো প্ৰথম প্ৰশ্নটো হ'ল টাইম যাইছে তো 10 ছেকেণ্ড গ'ল একবাৰে ক'ব পাৰিব হৈ গ'ল মানে কি আৰু এতিয়া আমি ছেকেণ্ড প্ৰশ্নলৈ আগবাঢ়িম তুমি সেকেন্ড করে দেখতে মানে একটু কনফিউজন হয়ে যায় এখন মানে কি তুই দাউরি আছো তুমি সেকেন্ড ক্রস করলা তুমি তার জায়গা তো দেখবা ফার্স্ট তো দাউরি আছে তখন থার্ড প্রশ্ন আগবাঢ়ি ড্ৰয়িং আৰু তোমাৰ কালাৰ মিউজিয়াম আৰু কথা চাবজেক্ট হ'ল এই তিনি হিচাপে কোনটো হ'ব যদি বুক ইজ টু লাইব্ৰেৰী হয় টাইম ষ্টাৰ্ট মিউজিয়াম হ'ব দিয়া এইটো উত্তৰ শুদ্ধ আছে তো এতিয়া তোমাৰ 2 নম্বৰ হ'ল আৰু এতিয়া লাষ্ট প্ৰশ্ন আছে তুমি ৰেডি হৈ লোৱা কি হয় কি হয় মই প্ৰেজেন্টেশনৰ পৰিচয় কৰিব লাগে খাও যিমান ভালকৈ হিমান এটা নাম্বাৰ এখন হিচাপৰ পইণ্ট কৰিব কেছ আমি টাইম ষ্টাৰ্ট কৰিম ৰেডি নেকি টাইম ষ্টাৰ্ট কৰিম ঠিক আছে নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিষ্মান দাস মোৰ দেউতাৰ নাম শ্ৰী ভৱেশ দাস মোৰ মাৰ নাম শ্ৰী ববিতা দাস দেছা টাইম দেছা 30 ছেকেণ্ড যিমান ক'ব আৰু কৈ দিয়া তোমাৰ বিষয়ে ক'ব লাগে পৰিচয় দিয়া আৰু কি ক'ব বাৰু ক টাইম যাইছে নেকি অঁ আর কো দেখি তো তুমি কি বলি না দেখেন টাইম শেষ নাকি টাইম শেষ 30 সেকেন্ড হয়ে গেল এখানে আসি তুমি কলা বারু ঠিক আছে আমি গীত গীত আইছে সব পারে
মজা মজা মানে দূৰে হ'ল বাহ লাষ্ট ৰাউণ্ড ফাইনেল কেনে লাগি আছে খেলবা আৰু নাকি আহি গ'লে আমাৰ গাখীৰ লাগিছিল দিয়া নেকি আকৌ বাইদেউ দে ট্ৰফি ৰেডি তুমি অলপ ৰখা দিয়া তোমাৰ দূৰে কেনে লাগিছে ভাল লাগিছে ভালটো লাগবই নেকি আৰু তুমি মজা ন তোমাৰ এতিয়া তুমি যাবা ফাইনেল ৰাউণ্ডৰ কাৰণে মজা ইট ৰেডি আমাৰ প্ৰশ্ন ৰেডি আছে লাষ্ট ৰাউণ্ড এই টাইমত এইটো প্ৰশ্ন আছে মানে ফাৰ্ষ্ট প্ৰশ্ন ৰেডি কৰিম নেকি অঁ মজা এইটো কামে কৰিব লাগিছিল মানে তো ফাৰ্ষ্ট প্ৰশ্নটো হ'ল নাম নহয় মানুহ পাৰি নামৰ পিছত পাৰি তাৰ দুটা কি হ'ব পাৰে অসমীয়া নাম আপোনাৰ এইটো ভাল লাগিছে নে নাই নাৰ্ভাছ বনামকে আমি আপোনাক কিন বেলেগ এতিয়া আমি ছেকেণ্ড প্ৰশ্নলৈ আগবাঢ়িম ৰেডি আছে তুমি এখন ৰেচ মানে দাউৰা লাহে তুমি দাউৰি আছা তুমি দাউৰি গ'লে যিটো ছেকেণ্ড আছিল তাক তুমি মানে পাৰ কৰি দিলা তুমি কিমান নম্বৰ থাকতে ৰেডি দাউৰা লাহে আছে দাউৰা সময় নহয় কিবা না ভালকে বুজি পাৰি কি কাম কৰিব লাগে কি বুজি পাৰি এটা পালি দেখোন পাও জানা জানা কিবা তুমি বিচাৰ পেছা তুমি তাৰ জেগাটো লৈ ল'বা তুমি দুয়ে হৈ গ'লা ফাৰ্ষ্ট কথা আছে কি দাউৰি এতিয়া তো চাব পাৰে এতিয়া লাষ্ট দুটা প্ৰশ্ন আছে এতিয়া মানে কি ৰিলেশ্যন আছে এটা ধৰি লওক যদি বুক মানে কিতাপ স্কুল লাইব্ৰেৰী হয় মানে পৃথিৱী বুকৰ লগত লাইব্ৰেৰী হয় তেতিয়া পেইণ্টিং মানে জানা ছবি আঁকা পেইণ্টিঙৰ লগত কি হ'ব মানে তাত অপশ্যন কেইটামান আছে মই কৈ দিওঁ ড্ৰয়িং কালাৰ মিউজিয়াম তাতে পথাৰ বা কিবা আঁকা খেলি কৰে যিকোনো হ'ব বা তুমি এতিয়া বুকৰ লগত লাইব্ৰেৰী পেইণ্টিঙৰ লগত সেই চাতকৈ মন থাকিলে অপশ্যন দিছে কি হ'ব এতিয়া ৰেডি ষ্টাৰ্ট বুক স্কুল লাইব্ৰেৰী পেইণ্টিং ছবি আঁকা স্কুল তোমাৰ কালাৰ ড্ৰয়িং মিউজিয়াম আৰু আঁকা খেলি বুক স্কুল লাইব্ৰেৰী আছে না মানে লাইব্ৰেৰীটো এতিয়া পেইণ্টিংটো মানে মিউজিয়াম ফটো কৰি কৈছে আপোনাৰ মানে আমি লাষ্ট মজা ছবি পাইছোঁ তুমি খালি চিঞৰ কেনে দেখিবা মানে কি হয় মানে ৰেডি লাগি থাকে 30 সেকেন্ড যাব তুমি যিমান তোমাৰ পৰিচয় কৰিব প্ৰেজেন্টেশন কৰি ৰেডি এটা ভালকৈ ভালো কৰিব দিয়া না কম দিয়া কোন কম দিয়া আমি সব বেলেগ আপত্তি কৰিছিল না দে ভাবি লও ভালকৈ পৰিচয় তোৰা ওইটা অৱস্থা দিবা দিয়া অফিচিয়েলি উইনাৰটো মানে ক'ব পাৰোঁ আৰু এটা আমি হেৰি লাষ্ট প্ৰেজেণ্টেশ্যন নাম্বাৰ দিব লগা নাই আৰু গেলা কোনা এতিয়া উইনাৰ ট্ৰফি লৈ গৈছিলোঁ চ' উইনাৰ আমাৰ এইটো চাব পাৰে ট্ৰফি লৈ লওঁ লাগিল ক কেনে লাগিল ভাল লাগিল তোমাৰ কেনে লাগিল আপোনাৰ নেক্সট টাইম ট্ৰাই কৰিম নহয় এই বাবু কেনে লাগিল আৰু খেলবা নাই আৰু খেলবা নাই এই লেভেলটো কথা কৈ দিছোঁ আজি লেভেলটো কথা কৈ দিছোঁ এণ্ড্ৰইড অলপমান সৰু হৈ গ'ল আজি লেভেলটো কি ক'ম মানে এণ্ড্ৰইড অলপমান সৰু হৈ গ'ল অলপ মানে দেখাটো একো নাই বাৰু এতিয়া আমি ইয়াৰ পিছত কি কৰিম জানে তোমাৰ লগত পঢ়াকৈ দুটা চলি লৈ আহিম সেই হিচাপত প্ৰশ্ন হ'ব না আজি আমি এনে আৰম্ভ কৰিছোঁ আৰু ভাল লাগবে নাই ফুৰ্তি কাৰণে হয় নহয় ইয়াৰ পিছত তোমাৰ সমানো চলি দিম তোমাৰ যিমান ক্লাছ এনেকুৱা হ'ব না তোমাৰ সমানো তেতিয়া আৰু বেছি ভাল লাগিব ঠিক আছে আজি ভিডিঅ'টো আমি এটা সামৰিছোঁ